আৰু এইফালে চাওক গাখীৰ ইমান জমা হৈ গৈছে আজি 3 দিনৰ গাখীৰ এনেকৈ জমা হৈ গৈছে হেল্ল' এভৰিৱান মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজিৰ ব্লগটো মই ষ্টাৰ্ট কৰিম মানে 5:30 হৈছে 5:30 বাজিছে মানে আবেলিৰ পৰা আৰু আবেলি চাহৰ পৰা আপোনালোকক মই মোৰ আজি ব্লগটো ষ্টাৰ্ট কৰি দেখুৱাম আৰু এইফালে চাওক মই গাখীৰ গৰম কৰি আছোঁ গাখীৰ বহুত হৈ গৈছে 3 দিনৰ গাখীৰ আজি এনেকৈ জমা কৰি উতলাই আছোঁ আৰু তাৰপিছত চাহ বনাম দেখুৱাই আছোঁ আৰু আবেলি চাহৰ লগত কি খাম তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু চাহৰ লগত খাবলৈ মই ৰেডি কৰি ল'ম এতিয়া এইখিনি চিনি পাইছেনে কি হয় এইখিনি চিৰা হয় শুকান চিৰা আৰু এতিয়া মই ভাজি ল'ম আৰু আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আপোনালোকে আৰু লগতে কথা এটা কওঁ আৰু মই বহুত দিন ভিডিঅ' দিব পৰা নাইকিয়া প্ৰায় আজি এমাহ মানেই হৈ গ'ল মানে ভিডিঅ' নিদিওঁতে মানে ক'ৰ পৰা আৰম্ভ কৰিম কেনেকৈ কি কৰিম গোটেইখিনি মানে খেলি মেলি হৈ গৈছে সেইকাৰণে ভাবিলোঁ নহয় মানে কিবা এটাতো দিব লাগিবই ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে আজি আবেলি চাহকাপৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছোঁ আপোনালোকে শেষৰলৈকে চাব আৰু জনাবলৈ নাপাহৰিব মোৰ আজি আবেলিৰ ব্লগটো চাই কেনেকুৱা পালে আৰু এইফালে মোৰ হৈ গ'ল চিৰা ভাজি এইফালে চাওক এনেকৈ চিৰা ভাজিলোঁ হালকা তেল দি পেলাই আৰু এইফালে চাহ পাতি দিছোঁ এয়া আৰু কেনেকৈ বনাই আছোঁ আপোনালোকক জনাই আছোঁ মানে দেখুৱাই আছোঁ আপোনালোকে বাৰু গাখীৰ চাহ কেনেকৈ খায় মানে আদা দিয়ে নে ইলাচি দিয়ে কেনেকৈ খায় বাৰু জনাবচোন কেতিয়াবা কমেণ্ট কৰি পেলাই মই একদম স্পেচিয়েলকৈ বনাই খাওঁ উতলিলে ইয়াত মই এই এনেকৈ ইলাচি লৈছোঁ এই চাওক থেতেলি লৈছোঁ ইলাচি দিছোঁ অলপ স্মেলটো আহিব তাৰপিছত আমি দুজনী মানুহ মই আৰু মা আছোঁ সেইকাৰণে 2 চামুচ চেনি দিম আৰু দেখুৱাই আছোঁ আপোনালোকক আৰু মই ইলাচি দিলোঁ আৰু 2 চামুচ চেনি দিলোঁ আৰু চাহপাত দিলোঁ এয়া চাওক আৰু দুজনী মানুহৰ কাৰণে এই চাহখিনি উতলি আছে যেতিয়া সম্পূৰ্ণ উতলা হ'ব আৰু তেতিয়া এটা হালকা স্মেল আহিব ইলাচিৰ তেতিয়া মই অফ কৰি দিম আৰু আপোনালোকক কালাৰটো দেখুৱাম কেনেকৈ হয় চাই থাকিব আপোনালোকে আৰু এইফালে চাওক চাহ পূৰা উতলি আহিছে আৰু লাইটৰ কাৰণে কালাৰটো অকণমান বেলেগ ধৰণে আহিছে কিন্তু মই ভালেই দেখি আছোঁ কালাৰটো পূৰা লাইটিঙৰ ওচৰত আপোনালোকক দেখুৱাম এয়া চাওক ঠিক আছে এতিয়া মোৰ স্মেলটো পাইছোঁ মই ইলাচিৰ স্মেলটো পাইছোঁ আৰু মই বাকী লৈ গোটেইখিনি প্লেটত ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ আৰু খাই কেনেকুৱা পাইছোঁ আমি আপোনালোকক জনাম ৰ'ব আৰু এইফালে মই এয়া চাওক চাহ বাকিলোঁ পূৰা ধোঁৱা ওলাই আছে এয়া এতিয়া ফাইনেলি আমি খাব লাগে আৰু দেখুৱাই আছোঁ ৰ'ব এইফালে আমাৰ এয়া পূৰা ৰেডি হৈ গ'ল চিৰা ভাজা আৰু গাখীৰ চাহ আৰু এইটো আমাৰ ডাঙৰ মানুহটোৰ হয় দেখুৱাই আছোঁ কোনে খাব এয়া সকলোখিনি ৰেডি কৰি লৈছোঁ এয়া আৰু এতিয়া আমি খাওঁগৈ বলক দেখুৱাই আছোঁ বহা 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 খাই থাকা লোৱা খোৱাচোন মমমটো খোৱা আৰু আমি চিৰা ভাজি আৰু গাখীৰ চাহ খালোঁ খাই বিৰাট ভাল লাগিলে আৰু আপোনালোকে যদি খোৱা নাই এনেকৈ এবাৰ ট্ৰাই কৰি চাব বিৰাট মজা লাগে খাই আৰু মই ঠিক মোৰ ল'ৰাটোৰ কাৰণে মই তেনেকৈ ভিডিঅ' কৰিব পৰা নাই এতিয়াও নোৱাৰোঁ মানে সি সিটো ৰুমত আছে মই বেলেগ এটা ৰুমত সেনেকৈ কৰি আছোঁ কেতিয়াবা মোবাইলটো থাপ মাৰি লয় কেতিয়াবা চেলফি ষ্টিকডাল থাপ মাৰি লয় সেইকাৰণে মই নোৱাৰোঁ আৰু মনো নাযায় তেনেকৈ হৈ থাকিলে বাৰু যিয়ে নহওক আৰু এনেকৈ যদি আপোনালোকে খাই পোৱা নাই এবাৰ খাই ট্ৰাই কৰি চাব বিৰাট ভাল লাগে মানে বিশেষকৈ গধূলি সময়ত এনেকৈ টাইপৰ বস্তু খাই বেছি ভাল লাগে খালোঁ মই বহুত দিন খোৱা নাছিলোঁ আজি বহুত দিনৰ পিছত খালোঁ আৰু আপোনালোকেও খাই চাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব যাতে আহি থকা ভিডিঅ'বোৰ যাতে আপোনালোকৰ সোনকালে পায় নটিফিকেশ্যনটো যাতে আপোনালোকৰ তাত মানে তুৰন্ত গৈ পায় মানে সোনকালে গৈ পায় আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত থেংক ইউ এণ্ড বাই বাই